মহানায়ী পাইছেহি हेलो 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 আমি সংগীত শিল্পী অকণমান মঞ্চটো খালী কৰি দিবৰ বাবে অনুৰোধ জনাইছোঁ আমি সংগীত শিল্পী অকণমান সময়ৰ বাবে মঞ্চটো খালী কৰিবৰ বাবে অনুৰোধ জনাইছোঁ আজি হ'ব ইয়াত থকা সব মানুহে মিলি মানে মোক বেঙেনা দিবলৈ আজি কোনো বেঙেনা বেঙেনি নচলিছে হা কোনো বেঙেনা বেঙেনি নচলিছে কিন্তু সৰু বেঙেনা আছে কিন্তু আপোনালোকে খাইছে সৰু বেঙেনাটো আপোনালোকে খাইছে সেইটো পিছত কৈ আছোঁ আপোনালোকে ইমান বেহাবাই চাই আছেনে ইমান ধুনীয়াকৈ আমাৰ মৰম চেনেহ কৰিছে আমাৰতো কিবা এটা দিবলৈ মন যায় হয়নে নহয় সেইকাৰণে সৰুকৈ পূজা বুলি কিবা এটা দিওঁ চবে ভগাই ভগাই ল'বনে সৰু বস্তু কোনো কিন্তু কাজিয়া কৰিব নালাগিছে ইয়াত বহি টকা উঠি টকা শুই টকা সাৰ পাই টকা এফালে টকা সেইফালে টকা আগফালে টকা পাছফালে টকা আন্ধাৰ টকা পোহৰ টকা চব মানুহৰ কাৰণে যে ইমান মস্তি লাগিছে আচ্ছা মইতো এতিয়া আহোঁতে ভজা বেঙেনা খাই আহিছোঁ আপোনালোকৰ বেঙেনাটো মই কৈ দিওঁ কি খাইছে কেকেচাই মই অহা কথা আছিল নে নাছিল কিন্তু মই অকলে আহিছোঁ কেকেচা থাকি গ'লো কেকেচা কিবা এটা আছোঁ আছোঁ গাঁওখনত ইমান সুন্দৰকৈ আমাক প্ৰকৃতিক জীয়াই ৰাখিছে যে আজি একেলগে ইমানবোৰ জোনাকী পৰুৱা দেখিছোঁ ভালে আছেনে সকলো
একবাৰ হাৰিবল মনে ৰচনা বেছিকে ফেলিছে নহয় মানৱ দেহাৰ গৈৰৱ কৰিও না ওলাও হৰি মজা সঁচাকে সঁচাকে পৰিৱেশটো বৰ ধুনীয়া হৈছে আপোনালোক কোনোবা মঞ্চৰ পৰা আহি চালে গম পাব এইবোৰ লাইট বাদ দিওঁ সেইবিলাক কিমান লাইট জ্বলি আছে চাওকচোন ন এইবোৰ মানে ৰেকৰ্ডিং কৰিছে ন যিসকল আজি আহিবলৈ পোৱা নাই অনুষ্ঠানটো মিতিৰ কুটুম যিমান আছে বন্ধু বান্ধৱ চব চাগে ৰাতিটোৰ ভিতৰতে চেণ্ড হৈ যাব ন থেংক ইউ আপোনালোকে ইমান ভাল পায় কাৰণে আমি চাগে এনেকৈ আপোনালোকৰ কাৰণে অকণমান হ'লেও মনোৰঞ্জন দিবলৈ সদায় চেষ্টা কৰি আহিছোঁ প্ৰথমে এই ঢলপুৰৰ সমূহ লক্ষ্মী পূজাৰ শুভকামনা জনালোঁ লগতে এই সমিতিৰ সভাপতি মহোদয়কে প্ৰমুখ কৰি কৰ্মকৰ্তাক শ্ৰদ্ধা তথা লক্ষ্মী পূজা ওলগ জনালোঁ কণ ভাইটিহঁতক মৰম যাচিলোঁ আৰু বিশেষকৈ আমাৰ যিসকল প্ৰশাসনীয় লোকে এই মুহূৰ্তত কৰ্তব্যৰত অৱস্থাত থাকি আপোনালোকক আমাক সুৰক্ষা দি আছে পজিশ্যন লৈ লৈছে সেইকাৰণে পাব লাগিবতো নহ'লে আমিওতো চাম দে পিছত গৈ কি হ'ল হয়নে অকণমান দৰ্শকৰ ফালেও পোনাই পোনাই দিব দেই ন তেতিয়া মনত ৰৈ যায় মানুহখিনি আৰু আপোনালোকৰ চিঞৰবিলাকতো আমি পাই থাকোঁ কিন্তু মানুহখিনি দেখিলে বেছি ভাল লাগে যে বা তাতে ইমান মানুহ হৈছিল এনেকুৱা আকৌ আৰু এটা কথা দেই মই এটা কথা এইখিনিতে কৰিম মই কথাটো শেষ কৰি লওঁ যিসকল প্ৰশাসনীয় লোকে আপোনালোকক আমাক এই অনুষ্ঠানটো সুন্দৰ হোৱাত সৰ্বাংগ সুন্দৰ হোৱাত আমাক ৰক্ষা কৰি আছে আমাক এই মুহূৰ্তত তেখেতসকলে কৰ্তব্যৰত অৱস্থাত থাকি আমাক সুৰক্ষা দিছে তেখেতসকলক বেহাৰবাৰী আউটপোষ্টৰ তৰফৰ পৰা মই শ্ৰদ্ধা জনাইছোঁ জয় হিন্দ আৰু এটা কথা কৈ থওঁ দেই এনেকৈ কোনোবাই যদি চিঞৰে আজি ডিউটিত মই আহিছোঁ বাকী পুলিচখিনিকতো মই বাদেই দিছোঁ মই আহিছোঁ কোনোবাই যদি এনেকৈ চিঞৰে চাব কিন্তু পিছত মোক বেয়া নাপাব মই যদি নামি যাবলৈ পালোঁ মই কিন্তু লগত চিঞৰিবলৈ লাগি যাম চিঞৰিলে অকণমান ভালকৈ চিঞৰিব আকৌ অকণমানকৈ দিয়ে ভুল হ'ল নালাগে জোখতে দিলেই হ'ল মোৰ মানে অকণমান অহা দেৰি হ'ল মোহন অকণমান আগতেই পালে আমি সাংসাৰিক মানুহ নহয় জানো মণিয়ে সিফালে আকৌ চলন্ত যৌতুকটো নাই জানো তাতে অকণমান ভাত পানী বনাই থৈ আহিব লগা হ'ল আমাৰ বহা পাল সেইখন মিলাই থাকোঁতে দেৰি হ'ল মানুহজনী লৈ আহিব পাৰিলে ভাল লাগে ওচৰৰহে ন আপোনালোকে এইফালে বিয়া হোৱা নাই জানো বা হাঁহিব নালাগে মইহে জানো কেনেকৈ জীয়াই আছোঁ সঁচাকৈ ভাল লাগিছে ইমান ধুনীয়াকৈ আপোনালোকে উৎসাহ দিছে সোমাই আহোঁতে সঁচাকৈ খুব ভাল লাগিছে তথাপিও এটা সৰু কথা পিকে ক'ত আছে ইমানটো হয়নে এটা সৰু কথাত কিন্তু দুখ এটা লাগিল মানে বেয়া লাগি গ'ল মনটো বিশেষকৈ ডেকা হওক বয়সস্থ হওক কণমানি হওক সকলোকে দেখিও সেইটো ভাৱ অহা নাই কিন্তু যেতিয়া বোৱাৰীসকলক দেখিছোঁ সুখটোৱে খুন্দা মাৰি এই বোৱাৰীসকলক দেখি মোৰ বায়নৰ ঘৰ খোলটোলৈ মনত পৰি গ'ল তই কিয় কান্দিছ মই কান্দা নাই ছাৰ মই ঘামিছোঁ আজি মণিব আপোনালোকৰ নাচে কি হৈছে আপোনালোকৰ মই আছোঁ ঘৈণী জেগাত তই থাকি কি ঘটিটো কৰিবি এতিয়া এই ঘৰত যে আমাৰ ঘৰবিলাক যে আমি দেখিছোঁ সৰুতে মোৰ ঘৰটো বনাইছে আজি এতিয়া মোৰ 37 বছৰ হ'ল সেইটো ঘৰতে আমি পাথৰি আছোঁ পুৰণা হ'ল সেইবুলি ভাঙি পেলাম নে আৰু ঠিক ঠাক কৰি তাকে থাকিব নোৱাৰি জানো এজনে কৈছে বোলে পুৰণা হ'ল সেইজন বা কিমান পুৰণা হ'ল আকৌ
হয়নে ক'ত ক'ত ক্ষয় গৈছে এতিয়া তেওঁহে জানে তথাপিও যা হওক এটা কথা কিন্তু সঁচাকৈ আমিতো ইফালে বিভিন্ন জেগাত আহিছোঁ এইখিনি জেগাত প্ৰথম আহিছোঁ আৰু ইমান উৎসাহ আমাৰ এই কমিটিৰ যিকেইজন ককাইদেউ আমি আছিলোঁ ইমান সময় তেওঁলোকে কিন্তু কৈ আছে বহুত মানুহ এনেকৈ গাড়ী আনিব নোৱাৰি আমি নিজে এই কাৰোবাৰ মেছেজ আহিছে কাৰোবাৰ মোবাইলত মেছেজ আহিছে ইয়াত উঠি গৈছে আৰু আকৌ আহিছে মোবাইলটো চাইলেণ্ট কৰি থওক নহ'লে মনোযোগটো ভাঙি যায় কথা কৈ থাকোঁতে বাজি যায় যে আৰু মোৰ নিজৰ আহিছে বাচিলোঁ দিয়ক আজৰি হ'লোঁ আৰু কি বুলিছা এই গেছৰ 350 টকা এটা সোমাইছে আচলতে মণিকো আনিব পৰা হ'লে ভাল আছিল হয়নে বাৰু মণিজনী তাইক অলপ ৰিক্সটো কম লওঁ মই ইমান ভিৰ ভাৰ হয় ভয় লাগেতো মোৰ আঙুলি ধৰি আহিব কাৰ আঙুলি ধৰি কাৰ ঘৰ পাবলৈ সেইকাৰণে তাইক ইমান চবতে লৈ নুফুৰো আৰু চাইহে লৈ ফুৰোঁ তথাপিও এটা কথা ভাল লাগে দেই আপোনালোকে বেহাৰবাৰীখন চাই থকাৰ কাৰণে আজি বেহাৰবাৰীখনে 1500 এপিছ'ড পাৰ কৰিলোঁ আমি আৰু নৰ্থ ইষ্টৰ ভিতৰত বেহাৰবাৰীখনে এখন চিৰিয়েল যিখন চিৰিয়েলত 1500 এপিছ'ড অসমীয়া চিৰিয়েল 1500 এপিছ'ড পাৰ কৰিলে আৰু সেইটো কেৱল সম্ভৱ হ'ল সমূহ আপোনালোক দৰ্শক ৰাইজৰ মৰম আৰু আশীৰ্বাদৰ কাৰণে আমি বেহাৰবাৰী আপোনালোকক ধন্যবাদ জনাইছোঁ ধন্যবাদ দিছোঁ দাদা বহুত ভাল বহুত আশীৰ্বাদ দিছোঁ খেলা খেলি কৰিছোঁ পূজা কেনেকুৱা পূজা ভালে গৈছে লক্ষী পূজা মই মানে বিহু এটা গাবলৈ আছে গাওঁ নেকি কি কৈছে গাওঁ সহযোগ কৰিব মই কৈছোঁ যদি গাঁৱৰ পৰা হাত চাপৰি মাৰিব আৰু যদি গাব নোৱাৰো মই কৈছোঁ বেছিকৈ হাত চাপৰি মাৰিব সৰু ল'ৰা যি ভুল কৰিব হয় নহয় সহযোগ কৰিব হেল্ল' মাইক টেষ্টিং হেল্ল' মাইক টেষ্টিং গানটো গাখেগাঁও কি কৰিছে মানে গান গোৱাৰ আগত মাইক টেষ্ট কৰি লৈছোঁ এইটো ল'বা পেৰক টেষ্ট কৰি লওক হেল্ল' দেউতাক টেষ্টিং হেল্ল' দাদা তুমি কিবাকিবি মছলা মিলাই দিয়কচোন মাংস দিয়া গোটেই মছলা দি দিয়ক হেল্ল' যাওঁনে চবেই কাণত হাত দিয়ক গাইছোঁ সহযোগ কৰিব দেই এইফালে মানুহ আছে সহযোগ কৰিব দেই চবেই সহযোগ কৰিছে গোটেই মেজিক কৰিছে নেগাওঁতে মাইকে চিঞৰিয়ে দিলে দে মাকে কান্দিলে এই খেৰ ৰাতি মানুহখিনি জ্বলা কলা দি আছে কাণৰ পৰা ফাল নেকি ভালকৈ গা চেষ্টা এটা কৰোঁ কি এই ষ্টেজলৈ উঠাৰ আগত কমিটিয়ে ঘুগুনীয়ে পাতি খুৱাই দিলে চাহ কিনো বাৰে কি এইবাৰ আকৌ কি চুবালি উগাৰ আলু পিঠি ওলাই আহিছে না কিবা এটা হ'ল চা মাইকটো বেয়া নেকি চা মাত ভাল মাইক চোৱা গান গাবলৈ হ'লে স্বৰৰ সাধনা কৰিব লাগে যিটো মই মুকুতাদাক মাজতে ক্লাছ দিছোঁ কান্দুলীয়া স্বৰ শটো যে টিকাত ধৰি বটো ওলমি থাকে স্বৰ সৰ্বস্ব আপুনি ইয়াত কেনেকৈ পালে কি চা
চাবলৈ দিছে চাই আছো চাহটো গা চাহ একে চাহ অকল চাহ অকল চাহ চাহটো গা চাহ অকল একো নাই আগে পিছে খালি চাহ চাহ কি ৰে ৰে ৰ অ নুফুটে ৰ দেৱালীত ফুটিব এবাৰ টিকাত বম বান্ধি দিম বমে ৰ একেলগে ফুটি যাব গা 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 গাই শুনাইছে এই চাৰি গা মা পা ধা নি সা সা নি ধা পা মা গা ৰে সা সারে সারে গা রে গা মা পা মা পা ধা নি ধা নি সা sa ni dha ni dha pa ma ga re ga sa আমি অসমীয়া নহওঁ দুখীয়া বুলি সান্তনা লভিলে নহ'ব আজিৰ অসমীয়াই নিজক নিচিনিলে অসম ৰখাতলে যাব আমি অসমীয়া পিছৰখিনি গান মাতৰ কোম্পানীটো আপোনাৰ কেনেকৈ আহে মানে এইটো সাধনা কৰিব লাগিব মাতৰ ভাইব্ৰেশ্যনটো আহিব তই এনেকৈ ভাবি ল'ব লাগিব যে মইনা পেণ্ট এটা পিন্ধি তই বৰফৰ মাজত উদঙে মুদঙে বহি আছে ঠাণ্ডাত যিটো হ'ব এতিয়া গা আৰু এইবাৰ যদি নোৱাৰে ইটো স্বৰ শিকাই দিম অঁ দে আচলতে এনেকৈ মাইক্ৰফোনটো হাতত তুলি ল'লে কোনো গায়ক নহয় গায়ক হ'বলৈ শিল্পী হ'বলৈ আমাৰ সঁচাকৈ দৰ্শক ৰাইজৰ মৰম আশীৰ্বাদ লাগিব আপোনালোকে মই কৈছোঁ ধুনীয়াকৈ হাত চাপৰি এটা বজাই দি তাক আশীৰ্বাদ দি গাব পাৰে নে নোৱাৰে চাওঁ মই মই উগাৰটো এনেকৈ আউট কৰি দিয়া নাই পেটতে গুৰগুৰাই দিছোঁ মানুহখিনি ইমান আছে সিহঁতখন কমিছে হ'লেও আকৌ চামা অ' হালধি বাৰীতে হালবাই আছিলোঁ ভালকে লগালে খেদা
গৈছে এই ৰামপুৰৰ বুঢ়াৰী এখাপ আপুনি কি গালে ভাই মই কৈছোঁ যে ৰামপুৰৰ বোৱাৰীসকলক শ্ৰদ্ধা জনাইছোঁ সকলোৱে ভালে থাকক আৰু হালধি বাৰীতে হালধি আছিলোঁ ভালকে লগালে খেদা ৰামপুৰ ছোৱালী ঐ চুকাম বুলি ভাবোতে কমিটিয়ে জগালে খেদাই বুহি হলে মিনিটো খবনিয়াই জোকাব চিনেমাতে জোকা লাগিলে অসমত পাতিলে বোলো অসমত পাতিলে তোমালোকে বুলি আৰু একে কম্বলৰ ফুলে কৰি নিচিনা তোমালোকে বুলি চিঠি লিখি থাকোঁতে নমই থাকিলে ৰাতি বিহু চাবলৈ ধন্যবাদ হৈছে মাথা ধৰিলে মোৰো ধৰিলে দেই ঢোলটো থকাৰ কাৰণে কিন্তু সুবিধা হ'ল হয়নে ভুলকে বজালেও কিন্তু এনে ভাল লাগে হয়নে আপোনালোকে দেখি আছেনে আমাক ছবছৰ দেখি আমনি লগা নাই আজিয়ে দেখিছো নিজৰ মানুহজনীয়েহে দেখিব নাই চবেই ভাল ক'ত দেখিম মোৰ মানে মাজে মাজে বিৰাট সমস্যা হয় দুজনী যে দুজনী ঘৰত এজনী চিৰিয়েলত এজনী আমাৰ যিখিনি মানুহে মই খুব ধুনীয়া তৰিকা এটাত চলি আছোঁ সেইকাৰণে আপোনালোকৰ আশীৰ্বাদত স্বাস্থ্যও ঠিকে আছে বা ফূৰ্তিকে আছোঁ আমাৰ যিখিনি বিবাহিত পুৰুষ মোৰ নিচিনা তেখেতসকলক কেতিয়াবা মূৰ বিষায়নে বিষায় মোৰ আকৌ মাথা নিবিষায় কাৰণ মই ঘৈণী মাথাত চলোঁ যে এনেকৈ হাঁহিলে আকৌ সঁচাকৈ ভাল লাগে দেই হাঁহাটো আমাৰ চবেই জানো আমি ঔষধ বুলি কয়তো হাৰ্টৰ কাৰণে ভাল ব্লাড চাৰ্কুলেশ্যন ভাল হয় হাঁহিলে আমাৰো ভাল লাগে আপোনালোকে হাঁহিলে কমিটিও সাৰ্থক হয় আমিও সাৰ্থক আপোনালোকেও সাৰ্থক আৰু অনুষ্ঠান জমক নজমক এটা কথা মাজতে কৈ থওঁ অকণ বেছিকৈ চিঞৰি দিবচোন পাৰিলে এই পৰিৱেশটো অকণ ৰাখিব কিয়নো কিছুমান মানুহ আজি অনুষ্ঠানলৈ অহা নাই কিন্তু ওচৰৰ হয়নে বাৰু এনেকুৱাকৈ চিঞৰ বাখৰ কৰিব লাগে পিছদিনা সিহঁতে সুধিব নহয় কালি বৰ জমিলে কি বুলি হাঁহি আমি বাগৰি গৈছোঁ এনেই জ্বলাব তহঁত ওচৰতে অনুষ্ঠানটো এপাক আহিব নোৱাৰা এই ল'ৰা দুটা আহিছোঁ হয়নে বাৰু ইমান মানে মৰমো লাগে একো তৰামাইজনীও কম কষ্ট কৰি থকা নাই আকৌ BSFটো ইমান দূৰত থাকে ন তাই ল'ৰা কেতিয়াবা দুই এটা কথা মই নক'বলগীয়া কৈ দিওঁ নহয় চিৰিয়েলখনত আপোনালোকে বেয়া পালেওতো দিয়কচোন মোক একো ক'ব নোৱাৰে টিভিটোৰ ভিতৰতে থাকে কিন্তু মোক ঘৰত গালি দিয়ে কিন্তু এইবোৰ ক'লে বিয়া নাপাতোতে কৈছিলোঁ বিয়া পতাৰ পাছত শহুৰেও চাই যে লাজ কয় ইনো কি কৈ থাকে এইবোৰ কিন্তু আমাৰ স্ক্ৰিপ্ট ৰাইটাৰটো যে পল্লৱ পৱন বৰা এইবাৰ এটা নাটক আছে বৃন্দাবনত বৰষুণ ভাগ্য দেৱী আৰু এখন কিবা কি যজ্ঞ বিষ্ণু যজ্ঞ সুদৰ্শন থিয়েটাৰ সি আকৌ এইবোৰ লিখি দি বিয়াত ফূৰ্তি পায় নিজে মোৰ গাত দুখ নাই দেই যি দুখ আছে বেলেগ আমাৰ স্ক্ৰিপ্ট ৰাইটাৰ মই একো নাজানো ক'বলৈ দিয়া কৈ দিওঁ আৰু তথাপিও গান এটা গাওঁ এতিয়া হেৰি ডগৰটো হোৱা হ'লে ভাল আছিল তথাপিও নাই যেতিয়া এনেকৈ গাওঁ ভালকৈ গাওঁ একবাৰ হৰিবল মন ৰচনা এইকেইটা শেহতীয়া উকি মাৰিছে বতৰৰ যে শেষৰ ফল এটা থাকে তেনেকুৱা উকি একবাৰ হৰিবল মন ৰচনা জোকাই লৈছিলোঁ নহয় পালোঁ এতিয়া
মানৱ দেহাৰ গৌৰৱ কৰিও না মানৱ দেহা মাটিৰ ভাণ্ডাৰ ভাঙিলে হৈব খণ্ডৰে খণ্ড এই দেহা জোৰা হৈবে নাই আচলতে এই ডগৰটো লাগিছে আমাৰো অনা নহ'ল তথাপিও ডগৰৰ যদি ফিলটো আমি নিজে লওঁ অকণমান হয়নে গাওঁ অলপ ডগৰৰ নিজে মিউজিকটো আপোনালোকে নিজে অনুভৱ কৰি ল'ব গাওঁ একবাৰ হৰিবল মন ৰচনা মানৱ দেহাৰ গৌৰৱ কৰিও না হৰিবল মন ৰচনা মানৱ দেহাৰ গৌৰৱ কৰিও না মানৱ দেহা মাটিৰ ভাণ্ডাৰ ভাঙিলে হৈব খণ্ডৰে খণ্ড তাই দেহতজনী কোন এই যে তাই দেহত বুলি কৈছে সেইজনী কোন কমলা আমাৰ বেহাৰবাৰীখনত মোহনক চাগে মই আজিলৈকে 1500 এপিছ'ডটো আৰু মানে ডাবুল কৰিলে 3000মান চৰেই মাৰিছোঁ হয়নে কিন্তু 3000 চৰ মাৰিছোঁ আমি চৰটো কেনেকৈ মাৰোঁ দেখুৱাই দিম চাওক এইটো ধৰি থাকিব লাগিব নেকি ধৰি থাকিব লাগিব এইটো ধৰি দিয়কচোন চৰটো 1000 3000 চৰৰ ভিতৰত তাৰ গালত মাত্ৰ এদিন এটা চৰ লাগিছে কোনোদিন লগা নাই আৰু সেই চৰটো মাৰিছোঁ সি নিজে চিন কৰে কৈ পেলাই সি নিজে হাঁহি থাকে শ্বুটিঙত এইবিলাক যে ভাজ কৰে কৈ পেলাই চি মনো কি কৰিছোঁ নিজে হাঁহি থকাৰ কাৰণে চৰ এটা দিছে চাওক কি ধুনীয়াকৈ চৰটো লয় দেখিছেনে এতিয়া চবেই দেখিছে চাওক মাৰপিট চাবলৈ আপোনালোক কিমান আগ্ৰহী মই এটা ভাল কাম কৰিছোঁ নে ইমান সৰু ল'ৰাটোক মাৰি নহ'লেতো আজি চাবলৈ নিবিচাৰে চাপৰি এটা বেয়া কামত বেয়া কামতো হৈ যায় দে ৰাইজে ভাল পাইছে যেতিয়া গাল ৰঙা কৰি দিম পায়নে কিবা ধৰিব পৰা নাই এবাৰ টিভিটো অন কৰি ধ্যান কৰিব আমি দুটা ওলাই আহিম জুমকৈ ঐ কপৰ কোমলীয়া পাহি বেটাটো মই দেখা পাওঁ জানানে জাননী ঐ তোমাৰ মিচিকিয়া নাম সাগৰতে পদ্ম ফুল ফুলিছে আমাৰ অনুষ্ঠান আগতে কোনে কোনে চাইছে হাতখন যদি বেয়া নাপায় এবাৰ ডাঙৰকচোন আপোনালোকে যিসকলে চাইছে সেইসকল ঘৰত গৈ শুই দিবগৈ পাৰে আপোনালোকে মঞ্চত চোৱা নে ইউটিউবতহে চাইছে ন বেলেগ জেগাত গৈ চাইছে ধন্যবাদ নাম সাগৰতে পদ্ম ফুল ফুলিছে শুনা ভকত বৈষ্ণৱ প্ৰাণ ভৰি লোৱা নাম হ'ব যে কল্যাণ হৃদয়ত থাপনা পাতিল এইটো কাম মোৰটো কৰক সেয়া কি বজাইছে আপুনি গান মই বজাই আছোঁ তই জানিবি মা নামে সত্য সন্ধ্যা পিতা কুসুম্বৰ বিহু গাওঁ বিহুতে বজাওঁ এইখিনিতে আমাৰ গাড়ীখন আছে তাতে অকণমান আৰাম কৰকে যা বাকীখিনি মই চলাম যা বজাইছে
ভালকে বজা তই যদি ভালকে বজাব পাৰাহেঁতেন আজি মই 200 টকা এটা এনেই গিফ্ট দি দিলোঁ মোকে দিয়া আগৰ নিচিনা অঁ আগৰ যে শ্ব'বিলাকত দিওঁ তেনেকৈ দি দিওঁ বেগেলা বেগেলা তাকে দি লওঁ সিহঁতে ভালকে বজাব পাৰিলে ৰাইজ সাক্ষী আছে মই দি দিম ৰাইজ সাক্ষী আছে অকল ৰাইজৰ লাইটটো দি দিব নি দিম দিম ৰাইজৰ ফালে এইটো নজ্বলে নি ভিতৰত পেণ্ডেলৰ ভিতৰত নজ্বলে মই এইটো ঘূৰাই দিলোঁহেঁতেন অকণমান ৰাইজৰ ফালে অঁ এতিয়া চিঞৰ বাখৰ হ'লে নাই কোনে দেহা বুলি মাতিছে কোনে মোক দেহা বুলি মাতে মই দেহা দুজনীয়ে মাতি মাতি কাণ মোক পকাই দিছে আৰু নেলাগে দেহা